আজি বিশ্বকৰ্মা পূজা ৰাজ্যজুৰি বিশ্ব খনিকৰৰ পূজা অৰ্চনা বিশ্বকৰ্মা পূজা উপলক্ষে পুৱাৰে পৰা ব্যস্ততাময় পৰিৱেশে বিৰাজ কৰিছে বিশ্ব খনিকৰৰ পূজাত ব্যস্ত সকলো ৰাজ্যখনত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা অৰ্চনাৰে আজি বিশ্বকৰ্মা পূজা উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন চৰকাৰী বেচৰকাৰী কাৰ্যালয় প্ৰতিষ্ঠান কল কাৰখানা আদি সকলো অনুষ্ঠান প্ৰতিষ্ঠান সুন্দৰকৈ সজাই পৰাই তোলা হৈছে ওদালগুৰি জিলাৰ টংলাতো দেখা গ'ল দোকানে দোকানে পূজা অৰ্চনা বিশ্বকৰ্মা পূজা অৰ্চনাৰে টংলা চহৰৰ সমীপত থকা বৰজলাহ মিলনপুৰৰ MS ৰাধা টেইলৰিঙেও নিজা দোকানত বিশ্বকৰ্মা পূজা অৰ্চনা কৰে বিশ্ব শান্তি অধিক খনিকৰ হোৱা আশীৰ্বাদ বিচাৰি বিশ্বকৰ্মা দেৱলৈ MS ৰাধা টেইলৰিঙৰ স্বত্বাধিকাৰী জোনালী দৈমাৰীয়ে পূজা অৰ্চনাৰে দিনটো ব্যস্ত হয় লগতে ভক্তপ্ৰাণ ৰাইজৰ বাবে খিচাৰি খুৱাই আশীৰ্বাদ লয় হয় আজি আমাৰ সকলো ষ্টুডেণ্টে আহিছে আমাৰ ইয়াতে মানে আমাৰ মিলনপুৰৰ চকত টেইলাৰৰ ট্ৰেইনিং দি থকা হয় ইয়াতে আমাৰ টিচাৰ জোনালী বাইদেউ জোনালী দৈমাৰী সম্পূৰ্ণ নাম আমি তাতে ট্ৰেইনিং লৈছিলোঁ এতিয়াও মানে লৈ আছোঁ বিশ্বকৰ্মা পূজাৰ অৰ্চনাৰে বিশ্ব শান্তি আৰু অধিকতম খনিকৰ হ'বৰ কাৰণে কি বুলি আশীৰ্বাদ ল'লে আপোনালোকে হয় যাতে জানো আমিও আগুৱাই যাব পাৰোঁ এনেকৈ ভালদৰে শিকি ভালদৰে জানিব পাৰোঁ সেইমতে শিকি আছোঁ এইখন MS ৰাধা টেইলৰিঙৰ যিটো স্বত্বাধিকাৰী মালিক তেওঁ কোন জোনালী দৈমাৰী তেওঁ তাৰমানে ট্ৰেইনিং দিয়া হয় হয় কি ট্ৰেইনিং হয় আমাৰ মানে প্ৰথমে এলবাম শিকায় সৰু সৰু মানে কাপোৰৰ টুকুৰাত এলবাম শিকায় তাৰপিছত ব্লাউজ শিকায় সৰু টুকুৰাত প্ৰথমে ব্লাউজ শিকায় তাৰপিছত ডাঙৰৰো ব্লাউজ শিকায় আৰু কুৰ্তাবিলাকো শিকায় হৈছোঁ বৰ্তমান আগলৈ শিকি যোৱাবিলাকো উপকৃত হৈছে আমিও আগতে শিকি আছিলোঁ মোৰ 5 বছৰ শিকা যথেষ্ট মানে শিকিব পাৰিছোঁ জোনালী বাইদেউৰ পৰা